जय हनुमान ज्ञान गुण। হে গাইজ স্বাগতম টু কুশল ব্লগ। আমি গৈ আছিলোঁ বিজয়নগৰৰ পৰা গোৱালপাৰাৰ মুখে। আমি যাই থাকোঁতে এই শাল বাগানৰ মাজে মাজে কিছুমান খাল দেখা পালোঁ। আপোনাক দেখাই আছোঁ কিয় খান্দিছে এই খালবোৰ। আপোনালোক ওচৰলৈ গৈ দেখাই আছোঁ। ইয়াতে গাঁত খান্দিছে। আপোনালোক দেখাই আছোঁ। ইয়াত ৰখিলোঁ বাইকখনতে, ৰখি কিনে আপোনাক দেখাই আছোঁ গাঁতবোৰ কিয় খান্দিছে। হ'লে দেখাই আছোঁ। হয়তো ইয়াতে চোৰাংচোৱাই কাঠ চুৰ কৰিব বুলি চুৰ কৰি লৈ যায়। হয়তো গাড়ী চাড়ী অহা যোৱা কৰাত দিগদাৰ কৰিবৰ কাৰণে ইয়াত প্ৰকাণ্ড গাঁত খান্দি থৈছে। আপোনাক দেখাই আছোঁ। এই ৰাস্তাটোৰে হয়তো চোৰাং কাঠ ৰাতি আহিব পাৰে, সেইকাৰণে ৰাস্তাৰ কাৰণে এই গাঁতটো খান্দি থোৱা হৈছে। এই চাওক শাল গছ বন বিভাগে এইটো গাঁত খান্দি থৈ দিছে। এই চব প্ৰকাণ্ড গাঁত। এই গাঁতৰ দ্বাৰা এইটো কাঠ চুৰ কৰিব নোৱাৰিব। হয়তো আগে পিছে হৈছিল। যদিহে কোনোবাই ইয়াৰ পৰা টুকুৰা নিয়ে এনেদৰে ৰাখি থোৱা হয় বন বিভাগে। এয়া প্ৰণৱ হাই বুলি কোৱা প্ৰণৱ। আমি দুজনে জংঘলৰ মাজত সোমাই যাম। रामदूत बलधाम की पवन पुत्र बिरवान की अंजनी महावीर हनुमान की करोड़ दिल के वन। এয়া চাওক জংঘলৰ মাজত এখন ফকলেন পৰিছে, কোনো নিয়ম মানুহ নাই। মই লৈ যাওঁ নেকি এই পুৰা জংঘল। সাপ চাপি থাকি সাপ চাপ থাকে নেকি? এখন লৈ যাওঁ নেকি মই? এখন লৈ যাওঁ নেকি? লৈ যাওঁ এই খোলো মই, এইখন খোলো। বুনিয়াদ জংঘল এডালে নেকি? সেই গাইজ আপোনালোকে দেখিবলৈ পাইছে মোবাইল স্ক্ৰীণত এই গছৰ পুলিবোৰ হৈছে। এইবিলাক হৈছে শাল গছৰ পুলি। এই শাল গছবোৰ ডাঙৰ হ'বলৈ 20 বছৰমান লাগে, 30 বছৰ নহয়। সেই আপোনালোকে দেখিবলৈ পাইছে এই গছবোৰ হৈছে ৰবৰ গছ। আপোনালোকে শুনা পাইছিলে ৰবৰ গছ, এইবোৰে হৈছে ৰবৰ গছ। এদিন আপোনালোক ভালদৰে ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আজিলৈ ইয়াতে এৰিলোঁ। ধন্যবাদ। জয় অসম।